নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম জবছলৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ যোগেদি মই DWৰ পৰা প্ৰকাশিত ৯,৮৮২টা নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপনটিৰ LP কেটেগৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় থকা জিলাসমূহৰ কাটঅফৰ বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই যেন। বন্ধু বান্ধৱীসকল, যোৱা 20 নৱেম্বৰ তাৰিখে এইটো চেনেলৰ পৰা প্ৰকাশিত এটি ভিডিঅ'ত মই উল্লেখ কৰিছিলোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয় থকা অসমৰ 18খন জিলাৰ এইবাৰৰ ইউআৰৰ এভাৰেজ বা গড় কাটঅফ হ'ব 196 প্লাছ মাইনাছ, OBCৰ এভাৰেজ বা গড় কাটঅফ হ'ব 190 প্লাছ মাইনাছ। যিসকল দৰ্শকে এতিয়ালৈকে মোৰ উক্ত ভিডিঅ'টো চোৱা নাই, তেওঁলোকৰ বাবে উক্ত ভিডিঅ'টোৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তেওঁলোকে তাৰ পৰা চাই ল'ব পাৰিব। উক্ত ভিডিঅ'টোত মই আৰু এটি কথা উল্লেখ কৰিছিলোঁ যে যিসকল ইউআৰ প্ৰাৰ্থীৰ নম্বৰ 196ৰ তলত আছে আৰু OBC প্ৰাৰ্থীৰ নম্বৰ 190ৰ তলত আছে, তেওঁলোকৰ কিন্তু বিশেষ চিন্তা বা ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো এইবাৰ অসমৰ কেইবাখনো জিলাৰ ইউআৰৰ কাটঅফ নিশ্চিতভাৱে 196ৰ তলত আহিব আৰু OBCৰ কাটঅফ 190ৰ তলত নিশ্চিতভাৱে আহিব। অসমৰ কোনকেইখন জিলাৰ কাটঅফনো বাৰু ইউআৰ 196ৰ তলত আহিব আৰু OBCৰ 190ৰ তললৈ যাব, তাৰে এটি বিজ্ঞানসন্মত আৰু যুক্তিপূৰ্ণ বিশ্লেষণ দাঙি ধৰিবলৈ মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, DW ফালৰ পৰা যি 9,882টা নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাৰ ফাইনেল মেৰিট লিষ্টত আপোনালোকে নিশ্চিতভাৱে দেখিব যে অসমৰ কেইবাখনো জিলাৰ কাটঅফ ইউআৰ 196ৰ তলত আৰু OBCৰ কাটঅফ 190ৰ তলত গৈছে। তাৰে এখন জিলাৰ মই প্ৰথমতে নাম ল'ব খুজিছোঁ, ধুবুৰী। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ফাইনেল মেৰিট লিষ্টত নিশ্চিতভাৱে দেখিব যে ধুবুৰীৰ কাটঅফ অসমৰ বাকী কেইখন জিলাৰ কাটঅফতকৈ তুলনামূলকভাৱে বহুখিনি কম হৈছে। কিয় কম হৈছে আহক বাৰু আমি চাওঁ। এই ফটোখনত মই ধুবুৰীৰ ভৌগোলিক অৱস্থান আৰু ধুবুৰীৰ আশে পাশে থকা জিলাসমূহক কাৰ চিনৰ সহায়ত প্ৰদৰ্শন কৰিছোঁ। ধুবুৰীৰ ওচৰ পাজৰে আছে বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ'। এই জিলাসমূহতো কিন্তু যথেষ্ট পৰিমাণে খালী পদ আছে। এইবাৰ যিহেতু আমাক 3খন জিলা নিৰ্বাচন কৰিবলৈ দিছে, গতিকে যিসকল প্ৰাৰ্থীয়ে 2খন বা 3খনতে নিৰ্বাচিত হ'ব, তেওঁলোকে বিভিন্ন কাৰণত ধুবুৰীক এৰি দিব, এইটো অপ্ৰিয় হ'লেও সত্য। তাৰ ভিতৰত মহিলা আৰু ছোৱালীসকলে দুৰ্গম আৰু চৰ অঞ্চল হোৱাৰ বাবে ধুবুৰীক তৃতীয় পচন্দৰ জিলা হিচাপে নিৰ্বাচন কৰিছে, এইটোও কিন্তু অপ্ৰিয় হ'লেও সত্য। এইবাৰ আহক আমি চাওঁ ধুবুৰীত থকা খালী পদৰ সংখ্যা। ধুবুৰীত 2018 বৰ্ষৰ তুলনাত 2020 বৰ্ষত পদৰ যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। আমি যদি চাওঁ দেখিম যে 2018 বৰ্ষত ধুবুৰীত ইউআৰৰ খালী পদ আছিল 28, OBC/MOBC 142, SC 1, STP 46। 2020ত ইউআৰ 190, EWS 21, OBC/MOBC 60, SC 0, STP 31, STH 41। গতিকে ইয়াত আমি নিশ্চিতভাৱে দেখিলোঁ যে 2018 বৰ্ষৰ তুলনাত 2020ৰ খালী পদৰ সংখ্যা ধুবুৰীত এইবাৰ যথেষ্ট বৃদ্ধি পাইছে। এইবাৰ আহক আমি চাওঁ ধুবুৰীৰ ওচৰ পাজৰত থকা জিলাসমূহত থকা খালী পদৰ সংখ্যা। ইয়াত আমি দেখিছোঁ যে ধুবুৰীৰ ওচৰ পাজৰত থকা জিলাসমূহ যেনে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল আৰু নলবাৰীত যথেষ্ট পৰিমাণে খালী পদ আছে। বৰপেটাত ইউআৰ 45, EWS 5, OBC/MOBC 152টা খালী পদ আছে। ঠিক সেইদৰে বঙাইগাঁৱত ইউআৰ 45, EWS 5, OBC/MOBC 7, গোৱালপাৰা ইউআৰ 13, EWS 1, OBC/MOBC 128, কামৰূপ মেট্ৰ' ইউআৰ 0, EWS 0, OBC/MOBC 39, কামৰূপ ৰুৰেল ইউআৰ 194, EWS 22, OBC/MOBC 80, নলবাৰী ইউআৰ 0, EWS 0, OBC/MOBC 68টা,
কোকৰাঝাৰ, বাক্সা আৰু চাউথ চালমাৰাত কোনো খালী পদ নাই। গতিকে ইয়াত আমি নিশ্চিতভাৱে দেখিলোঁ যে এইকেইখন জিলাৰ পৰা ধুবুৰীলৈ যোৱা প্ৰাৰ্থীৰ সংখ্যা নিচেই কম হ'ব, যিহেতু এই সকলোবোৰ জিলাত যথেষ্ট পৰিমাণে খালী পদ আছে। একমাত্ৰ ধুবুৰী আৰু চাউথ চালমাৰাত থকা স্থানীয় প্ৰাৰ্থীসকলেহে ধুবুৰীক প্ৰথম পচন্দৰ জিলা হিচাপে নিৰ্বাচন কৰিব। যদিও সাক্ষৰতাৰ ফালৰ পৰা যদি আমি চাওঁ, ধুবুৰীত কিন্তু বেছি কাট অফ থকা প্ৰাৰ্থী নাই। এইবাৰ আমি চাওঁ আহক যোৱাবাৰ ধুবুৰীৰ ফাইনেল কাট অফ কিমান আছিল। যোৱাবাৰ 2018 বৰ্ষৰ যি নিয়মীয়া শিক্ষক পদৰ নিযুক্তি হৈ গ'ল, তাত আমি দেখিছিলোঁ যে এইবাৰৰ ফাইনেল কাট অফ আছিল 213.833, OBC / MOBC 199.617, SC 209.829, STP 182.933। বিভিন্ন কাৰণত যদি আমি বিজ্ঞানসন্মতভাৱে পৰ্যালোচনা কৰোঁ, এইবাৰ আমি ধুবুৰীৰ কাট অফ আমি পাম আছাম জবছ ইউটিউব চেনেলৰ এক্সক্লুচিভ কাট অফ। এইবাৰ নিশ্চিতভাৱে ধুবুৰীৰ কাট অফ এইবাৰ 190ৰ তললৈ যাব আৰু OBC / MOBC 185ৰ তললৈ যাব। কিমান বাৰু তললৈ যাব চাওঁ আহক আমি। এইবাৰ আছাম জবছ ইউটিউব চেনেলৰ ফালৰ পৰা এইটো এক্সক্লুচিভ কাট অফ প্ৰকাশ হৈছে যে এইবাৰ DEE ৰেগুলাৰ পষ্টৰ বাবে ধুবুৰীৰ এইবাৰ কাট অফ এইবাৰ হ'ব ফাইনেল মেৰিট লিষ্টত 189ৰ পৰা 191ৰ ভিতৰত। OBC / MOBC কাট অফ থাকিব 180ৰ পৰা 182ৰ ভিতৰত। SCত কোনো পোষ্ট নাছিল আৰু STPৰ কাট অফ এইবাৰ ধুবুৰীত নিশ্চিতভাৱে 172ৰ ওচৰ পাজৰ থাকিব। এইবাৰ আহক আমি চাওঁ ধুবুৰীৰ লগতে কাট অফ কম হ'বলগীয়া আৰু এখন জিলা গোৱালপাৰা। হয় বন্ধু বান্ধৱীসকল, এইবাৰ আপোনালোকে নিশ্চিত থাকক যে ধুবুৰীৰ নিচিনাকৈ গোৱালপাৰাটো এইবাৰ যথেষ্ট পৰিমাণে কম কাট অফ হ'ব। আহক আমি চাওঁ গোৱালপাৰা জিলাৰ ওচৰ পাজৰ থকা জিলাসমূহৰ সবিশেষ। ইয়াত আমি দেখিছোঁ যে গোৱালপাৰা জিলাৰ ওচৰ পাজৰে আছে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ'। এই জিলাসমূহতো যিহেতু যথেষ্ট পৰিমাণে খালী পদ আছে, গতিকে এই জিলাসমূহৰ পৰাও বিশেষ তেনেকৈ বেছি প্ৰাৰ্থী গোৱালপাৰালৈ নাযায়। উজনি অসমৰ পৰাও যদি কোনো প্ৰাৰ্থী গোৱালপাৰাত নিৰ্বাচন কৰিছে, তেওঁলোকে দূৰত্বৰ ফালৰ পৰা কিন্তু গোৱালপাৰাক তৃতীয় পচন্দৰ জিলা হিচাপেহে নিৰ্বাচন কৰিছে। এইটোও কিন্তু এটি অপ্ৰিয় সত্য। উজনি অসমৰ প্ৰাৰ্থীসকলেও তিনিওখন জিলাতে নিৰ্বাচন হ'লে তেওঁলোকে দূৰত্বৰ ফালৰ পৰা কিন্তু কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, নগাঁও, মৰিগাঁও, নলবাৰী, বৰপেটা আদি জিলাসমূহকহে প্ৰাধান্য দিব। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এইবাৰ গোৱালপাৰা জিলাৰ কাট অফো কিন্তু যথেষ্ট পৰিমাণে কম হ'ব। এইবাৰ যদি আমি গোৱালপাৰাৰ খালী পদৰ সংখ্যা চাওঁ, তেন্তে আমি দেখিম যে যোৱাবাৰৰ তুলনাত কিন্তু এইবাৰ গোৱালপাৰাত পদৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যোৱাবাৰ 2018 বৰ্ষত গোৱালপাৰাৰ ইউআৰ পোষ্ট আছিল 39, OBC / MOBC 22, SC 5, STP 8। এইবাৰ যদি আমি চাওঁ 2020 বৰ্ষত ইউআৰৰ পদ আছে 13, EWS 1, OBC / MOBC 128, SC 40, STP 0, STH 35। গতিকে আপোনালোকে দেখিছে যে এইবাৰ গোৱালপাৰাত 2018 বৰ্ষৰ তুলনাত পদৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। এইবাৰ আহক আমি চাওঁ গোৱালপাৰাৰ ওচৰ পাজৰত থকা জিলাসমূহত থকা খালী পদৰ সংখ্যা। ইয়াত আপোনালোকে দেখিছে যে গোৱালপাৰা জিলাৰ ওচৰ পাজৰত থকা জিলা যেনে বৰপেটা, বঙাইগাঁও, ধুবুৰী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল আৰু নলবাৰীত কিন্তু যথেষ্ট পৰিমাণে খালী পদ আছে। গতিকে এইসকল জিলাৰ পৰাও গোৱালপাৰালৈ যোৱা প্ৰাৰ্থী তেনেই কম হ'ব আৰু গোৱালপাৰাৰ স্থানীয় প্ৰাৰ্থীসকলেহে গোৱালপাৰাক প্ৰথম পচন্দ হিচাপে নিৰ্বাচন কৰিব আৰু গোৱালপাৰা জিলাখনক নিৰ্বাচন কৰিব। গতিকে যদি সাক্ষৰতাৰ ফালৰ পৰা আমি চাওঁ যে গোৱালপাৰাতো বেছি কাট অফ থকা প্ৰাৰ্থীৰ সংখ্যা কিন্তু নাই। গতিকে সকলোবোৰ কাৰণক যদি আমি বিশ্লেষণ কৰোঁ, তেন্তে আমি গোৱালপাৰাৰ কাট অফো আমি পাম যে এক্সক্লুচিভ গোৱালপাৰাৰ কাট অফ আছাম জবছ ইউটিউব চেনেলৰ ফালৰ পৰা ইউআৰ নিশ্চিতভাৱে এইবাৰ 190 তললৈ যাব আৰু OBC / MOBCও কিন্তু 185ৰ তললৈ যাব।
গতিকে আপোনালোকে এই ভিডিঅ'টো কেনে পালে অনুগ্ৰহ কৰি আপোনালোকে জনাব। পৰৱৰ্তী ভিডিঅ'ত মই কাট অফ কম হ'বলগীয়া অসমৰ আৰু কেইখনমান জিলাৰ বিষয়ে ক'ম, লগতে কাট অফ বেছি হ'বলগীয়া জিলাসমূহৰ বিষয়েও আপোনালোকক ক'ম। গতিকে আপোনালোকে তাৰ বাবে চাই থাকিব ইউটিউবত আছাম জবছ, আৰু এই ভিডিঅ'টো আপোনালোকে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, যাতে এই জিলাখনত যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচন কৰিছে তেওঁলোকে যাতে নিশ্চিন্ত হ'ব পাৰে। আৰু আপোনালোকে যদি এই ভিডিঅ'টোৰ যোগেদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই লাভ কৰিব পাৰে।